নমস্কাৰ বন্ধুসকল, মোৰ এই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ অভিযান যিখন ফৰ্ম, আপোনালোকে ফৰ্মখন ফিল আপ কেনেকৈ কৰিব A to Z মই আজি আপোনালোকক দেখাই দিম। আৰু প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, স্কিপ নকৰিব ভিডিঅ'টো। প্ৰথমতে আহিলে আত্মসহায়ক গোটৰ সদস্য নাম, যিগৰাকী মহিলা হওক বা যিগৰাকী ব্যক্তি হওক, তেখেতলোকৰ সদস্য নামটো ওপৰত লিখিব লাগিব। আৰু 2 নম্বৰটো আহিলে আপোনাৰ আত্মসহায়ক গোটৰ নামটো, যিটো নম্বৰ আছে সেই নাম্বাৰটো আপোনালোকে এইটো 2 নম্বৰ পেজত লিখিব লাগিব। আৰু 3 নম্বৰতে আহিলে আত্মসহায়ক গোটৰ MSI কোডটো লিখিব লাগিব। ইয়াত আপোনাৰ 3 নম্বৰটো ইয়াত লিখিব লাগিব। ভুল নকৰিব, আপোনালোকে খুব চিনচিলিকৈ ফিল আপ কৰিব লাগিব। এইটো যদি ভুল হয় আপোনালোকে ফৰ্মখন হয়তো আপোনালোকে ফিল আপ কৰা যদি ভুল হয় তেতিয়াহ'লে পইচা নাপাবও পাৰে। 4 নম্বৰতে আহিলে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ, মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব। 4 নম্বৰতে ঘৰকেইটা য'ত আছে সেই ঘৰকেইটাৰ মাজে মাজে বহাই দিব লাগিব। 5 নম্বৰতে আহিলে আপোনাৰ জাতি, সাধাৰণ, অন্য পিছপৰা শ্ৰেণী, অনুসূচিতৰ জাতি। তাৰপিছত আহিলে আপোনাৰ SC ST এনেকৈ এইখিনি যি আছে আপোনালোকৰ যিটো কাষ্ট হয় এই কাষ্টটো আপোনালোকক ঘৰ ৰাইট চিন দিব লাগিব। 6 নম্বৰতে আহিলে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠী অন্তৰ্ভুক্ত আছে নেকি। যদি অন্তৰ্ভুক্ত আছে তেতিয়াহ'লে ইয়েছ দিব লাগিব, যদি নাই নো দিব লাগিব। আৰু মই দিম ইয়াত এতিয়া নাই, নো দিম। আৰু 7 নম্বৰটো আহিলে আপোনাৰ আবেদনকাৰী চাহ জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি। যদি চাহ জনগোষ্ঠী অন্তৰ্ভুক্ত আছে তেনেহ'লে ইয়েছ দিব, যদি নাই তেতিয়াহ'লে নো দিব। এতিয়া আমাৰ নাই, সেইকাৰণে আমি নো দিছোঁ। 8 নম্বৰটো আহিলে ছেভিং একাউণ্ট, তেখেতলোকৰ যিটো ব্যক্তিগত একাউণ্টটো সেই একাউণ্টটো ইয়াত দিব লাগিব। তাৰপিছত আহিলে 9 নম্বৰটো বেংকৰ নাম, তেখেতলোকে যিয়ে হ'ব, পাঞ্জাৱ নেশ্যনেল বেংক হ'ব, ষ্টেট বেংক হ'ব পাৰে, সেইখিনি তেখেতলোকে এইটো 9 নম্বৰ ঘৰত এইটো দিব লাগিব। আৰু 10 নম্বৰ আহিলে আপোনাৰ শাখাৰ নেম, ব্ৰাঞ্চ নেম, আপোনাৰ যিটো ব্ৰাঞ্চ হয় বোলে য'ত আপোনালোকে খুলিছে বেংকটো তাৰ নামটো লিখিব লাগিব। 11 নম্বৰটো আহিলে IFC কোড, যিটো বেংকৰ IFC কোডটো সেই কোডটো ইয়াত খুব ধুনীয়াকৈ ফিল আপ কৰি লাগিব, চাব যাতে ভুল নহয়। 12 নম্বৰটো আহিলে ভিলেজ, আপোনালোকৰ গাঁওখনৰ নাম যি হয় সেই গাঁওখনৰ নাম আপোনালোকে ইয়াত লিখিব লাগিব, খুব বৰফলা লিখিব লাগিব, আপোনালোকে যাতে খুব সুন্দৰকৈ ফিল আপ কৰে, ভুল নহয় যাতে। আৰু ছেকেণ্ড পেজটোত আহিলোঁ আপোনাৰ 13 নম্বৰ আহিলে গাঁও পঞ্চায়ত, আপোনালোকৰ যিটো পঞ্চায়ত গাঁও পঞ্চায়ত হয় সেই পঞ্চায়তটো দিব লাগিব। তাৰপিছত গাঁও পৰিষদ উন্নয়ন সমিতি আৰু গাঁও উন্নয়ন সমিতি MSC সমষ্টিৰ নাম, যদি আপোনালোকে সমষ্টিৰ নামটো ইয়াত ভৰাই দিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ ব্লক নেম, উন্নয়ন খণ্ডৰ নাম, আপোনালোকে যিটো ব্লক হয় ব্লকটো ইয়াত লিখিব লাগিব। তাৰপিছত আহিলে 15 নম্বৰটো আহিলে জিলাৰ নাম, আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখনৰ নাম ইয়াত সুন্দৰকৈ বৰফলা লিখিব লাগিব। তাৰপিছত আহিলে আপোনাৰ 16 নম্বৰটো আহিলে বিধানসভা সমষ্টিৰ নাম, শেহতীয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ আয়োগৰ প্ৰতিবেদন অনুসৰি আপোনালোকৰ যিটো ইয়াত ডিষ্ট্ৰিক্টৰ নাম লিখি দিলে হৈ গ'ল ইয়াত আপোনাৰ। তাৰপিছত আহিলে আপোনাৰ 16 নম্বৰ আহিলে ফটোযুক্ত ভোটাৰ পত্ৰ নং, আপোনাৰ যিখন এইখন দেখিছে নহয় আপোনালোকৰ এইটো ভোটাৰ DWM044 আছে 5 1 2 3 4 4টা বা 5 আছে। তাৰপিছত হ'ল 70, আপোনালোকে এই নম্বৰটো আপোনালোকে লিখিব লাগিব, এইটো নাম্বাৰ ইয়াত লিখিব লাগিব। তাৰপিছত আহিব আপোনাৰ 16 নম্বৰ আপোনাৰ ঘৰটো আহিলে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, আপোনাৰ য'ত আপোনালোকে ভোট দিয়ে সেই ভোটৰ নাম লিখিব লাগিব। তাৰপিছত আহিলে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, আপোনালোকে যি মই দেখাই দিছোঁ, এইটো আছে 71 নং হয় আপোনাৰ, এইটো 71 নংটো আপোনাৰ লিখিব লাগিব ইয়াত লিখিবলৈ। তাৰপিছত আছিলে আপোনাৰ 17 নম্বৰ আছে সন্তানৰ সংখ্যা, আপোনাৰ ল'ৰা ছোৱালী কেইটামান আছে ইয়াত লিখিব লাগিব। আপোনাৰ 19 নম্বৰটো আহিলে বিদ্যালয়ৰ কন্যা সন্তান নামভৰ্তি কৰোৱা হৈছেনে নাই, প্ৰযোজ্য হয়। যদি আপোনালোকে কোনোবা ঘৰৰ সৰু ল'ৰা ছোৱালী যদি স্কুলত দিয়া আছে তেতিয়াহ'লে আপোনালোকে ইয়াত লিখিব লাগিব ইয়েছ বা নো, যদি আছে ইয়েছ লিখক, যদি নাই নো লিখক। তাৰপিছত আহিলে 20 নম্বৰটো আহিলে অৰ্মিৰ বৃক্ষ আন্দোলন ৰোপণ কৰা গছ পুলি কেইটা জীয়াই আছেনে আৰু ডাঙৰ হৈছেনে, যদি জীয়াই আছে
তেতিয়াহ'লে ইয়েছ লিখক, যদি ডাঙৰ হৈছে ইয়েছ লিখিব, যদি মৰিলে বা সৰু হৈ আছে তেতিয়াহ'লে নো লিখক। ছেকেণ্ড নম্বৰ আহিলে 20 নম্বৰ শটো আহিলে, যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে। যদি আপোনাৰ গছপুলিটো মৰিছে তেতিয়াহ'লে আকৌ নতুনকৈ যদি আপুনি গছপুলি ৰুইছে তেতিয়াহ'লে ইয়েছ লিখক। তাৰপিছত এইকেইটা আপোনালোকে ফিল আপ কৰিব নালাগে। এতিয়া ঘোষণাটো আহিলে, ডিক্লেৰেশ্যনটো আহিলে আপোনাৰ এইটো নাম লিখিব লাগিব, অসমীয়াত লিখিব লাগিব, যোনটো অসমীয়াত আছে সেইটো অসমীয়াত লিখক, যোনটো ইংলিছত আছে ইংলিছত লিখক। তলতো আছে ইংলিছ, এইটো প্ৰথমটো আছে অসমীয়াত। আপুনি অসমীয়াত ধুনীয়াকৈ নিজৰ নামটো লিখিব, তাৰপিছত লিখিব নিজৰ পিতৃ বা স্বামী, প্ৰায় সকলোৰে স্বামীয়ে লিখিব লাগিব, আৰু ইংলিছত যিটো আছে সেইটো লিখিব লাগিব। আপোনালোকৰ প্ৰথমতে আহিব নিজৰ নামটো, আৰু ছেকেণ্ডত আহিব নিজৰ হাজবেণ্ডৰ নামটো। তাৰপিছত ইয়াত আহিব তাৰিখটো নিজে দিব লাগিব, প্লেচটো আপোনালোকৰ যোনটো যে স্থান হয় সেই স্থানটোৰ নাম লিখিব লাগিব। তাৰপিছত এইটো আবেদনকাৰী স্বাক্ষৰ, এইটো আপোনালোকে নিজে চহী কৰিব লাগিব যিজনে আবেদন কৰিব। এতিয়া প্ৰথম পেজত যি আত্মসহায়ক গোটৰ সদস্যৰ নাম তেখেতে ইয়াত চহী নিজে কৰিব লাগিব, বেলেগে কৰিলে নহ'ব ইয়াত। আৰু সংকল্প পত্ৰ 1 নম্বৰটো আহিলে আপোনাৰ, ইয়াৰ দ্বাৰা মই শ্ৰীমতী, তেখেতে নিজে নাম লিখিব লাগিব। তাৰপিছত পিতা বা স্বামী, তেখেতে ইয়াত নাম লিখিব লাগিব। তাৰপিছত বয়সটো লিখিব লাগিব, ইয়াত আপোনাৰ বয়স আছে, বয়সটো ইয়াত লিখিব, বছৰটো 2024 চন, সেইটো বছৰটো লিখিব। তাৰপিছত আহিছে MIS কোড, MIS কোডটো ইয়াত লিখিব লাগিব, অসমীয়াত লিখিব লাগিব, যিটো আমি ইয়াত লিখোঁ। এইটো MIS কোডটো SHG MIS কোডটো ইয়াত যিটো 3 নম্বৰ ঘৰটোত আছিলে সেই ঘৰটোৰ পৰা আপুনি সেই ঘৰ নাম্বাৰটো ইয়াত লিখিব লাগিব, যিটো লাগে। তাৰপিছত আপোনালোকে আহিছে আবেদনকাৰী স্বাক্ষৰ, তেখেতে আকৌ ইয়াত চহী কৰিব লাগিব। লাষ্ট পেজটো আহিলে আপোনাৰ অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা গছপুলি কেইটাৰ ফটো। আপোনালোকে ডাঙৰ ফটো আছিলে নহয়, সেই ফটো কেইটা আপুনি নিজে ইয়াত দিব লাগিব। তাৰপিছত আহিলে আপোনাৰ ইয়াত ফটো যিখন খুৱাব লাগিব, এইখন ফটো আপোনালোকে যেতিয়া গছপুলি ৰুওঁতে এখন ফটো মাৰিছিলে ন, সেই ফটোখন আপুনি নিজে এনেকৈ চাইজত আপুনি ধুৱাই লৈ পেলাই ইয়াত আপুনি আঠা লগাই এনেকৈ লগাই দিব লাগিব। আৰু সদ্যহতে এই ফটোখন ডাঙৰ হৈছে, আপোনালোকে চাইজটো চাই ল'ব যাতে ওপৰৰ আখৰখিনি মোহোৱা নাযায়। আপোনালোকে অলপ সৰু কৰি ফটোটো ধুৱাই লৈ পেলাই ইয়াত আঠা লগাই দিব। আৰু গোটেই ফৰ্মখন ফিল আপ হৈ গ'ল, চাই লওক। এনেকৈ যে মই যেনেদৰে কৈছোঁ সেনেদৰে ফিল আপ কৰি ল'ব। আৰু এইটো যে গম পাব যে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে, ভিডিঅ'টো শেষলৈকে চালেই গম পাই যাব আপোনালোকে। এতিয়াও কোনো লোকে যদি ফৰ্মখন ফিল আপ কৰা নাই তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চাই লওক, চাই লৈ পেলাই আপোনালোকে শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিলে যাতে সকলোৱে ফিল আপ কৰিব পাৰে, এনেকৈ সুন্দৰকৈ ফিল আপ কৰে যাতে ভুল নহয়। যদি ভুল হৈ যায় তেতিয়াহ'লে আপোনালোকৰ ফৰ্মখনৰ কোনো মূল্য নাথাকিব, আৰু যি চৰকাৰে যি আপোনালোকৰ পইচা দিব সেই পইচাটো হয়তো আপোনালোকে নাপাবও পাৰে। গতিকে আপোনালোকে খুব সুন্দৰকৈ আৰু বৰফলা লিখিব লাগিব। ইয়াত লিখাই আছিলে আপোনাৰ কেপিটেল আখৰে লিখিব লাগিব, লিখাৰে আছিলে। গতিকে খুব ধুনীয়াকৈ আপোনালোকে কেপিটেল লেটাৰে ইয়াত ফৰ্মখন ফিল আপ কৰিব, ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা দিব। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।